আগত বিটিসি অঞ্চলত বসবাস কৰা কোনো এজন মানুহে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যিদিনা ইভিকশ্যন হ'ব পিছদিনা ঘৰ বনাই দিম। প্ৰথম কাউণ্টাৰটো মই দিছোঁ, তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। যিখিনি জেগাত আজিলৈকে BPF চৰকাৰৰ টাইমত হওক বা বৰ্তমান চৰকাৰৰ টাইমত হওক, আজি তাৰিখলৈকে যদি দুই এখন জেগাত ক'ৰবাত উচ্ছেদ হৈছেও, কোনো এখন সংবাদ মাধ্যম বা কোনো এজন লিডাৰে আজিৰ তাৰিখত তথ্য সহকাৰে দেখাব নোৱাৰিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইভিকশ্যন হোৱাৰ পিছত সেই জেগাত উপস্থিত হৈছে। আৰু যদিহে তেখেতৰ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ হৈ ইমান দৰদী আছিল, তেতিয়াহ'লে এই যে 17,407টা ফেমিলি যিটো শপতনামা গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে দাখিল কৰিছে, ইয়াত কিন্তু ৰুল এণ্ড ৰেগুলেশ্যনটো মেনশ্যন কৰিছে 1886। যোৱা কেইদিনমানৰ পৰা BTC অঞ্চলত যি ইভিকশ্যন লৈ এটা মানে অশান্তিকৰ পৰিৱেশ, এই অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰা আমাৰ UPPL দলৰে কামাল আজাদ ডাঙৰীয়া আৰু আমাৰ মুজিব আলী ডাঙৰীয়া তেখেতৰ সতীৰ্থ 2-4জন লগত লৈ BTC অঞ্চলত যি এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, আচলতে তেখেতসকলে ৰাইজৰ মাজত BTC অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত এটা বিবাদ সৃষ্টি কৰিবহে তেখেতসকলে বিচাৰিছে। তাৰ কাৰণ কামাল আজাদ ডাঙৰীয়া আৰু মুজিব আলী ডাঙৰীয়া যিটো মানে সংবাদ মাধ্যমৰ জৰিয়তে যিটো বাইট দিছে, যিখিনি কমেণ্ট তেখেতসকলে ৰাখিছে, প্ৰথম কথাটোই কৈছে যে কামাল আজাদ ডাঙৰীয়াই কৈছে 1 লাখ মানুহক মানে BTC প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। আচলতে এই কথাবিলাক সম্পূৰ্ণ ভুৱা। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইটো হৈছে জাজমেণ্ট কপি। এই জাজমেণ্ট কপি আপোনালোকে ফটো মাৰি ল'ব পাৰে, ইয়াৰ কপি আপোনালোকে পাই যাব। আচল ৰহস্যটো কি আছে? আচলতে ৰাজনৈতিকভাৱে কিছুমান ব্যক্তিয়ে মুনাফা আদায় কৰাৰ স্বাৰ্থত এই ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু ৰাইজৰ মাজত এটা ভুল মেছেজ দিব বিচাৰিছে। এইটো হৈছে দ্বিতীয় গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ হাইকোৰ্টৰ জাজমেণ্ট। ইয়াত স্পষ্টভাৱে মানে মেনশ্যন কৰা আছে 300 বিঘা মাটি। এই 300 বিঘা মাটিৰ ইয়াত গুৱাহাটী হাইকোৰ্টৰ আৰু এটা জাজমেণ্ট কপি আছে। ইয়াত গোটেইখিনি বেনিফিচিয়াৰী, কোনবিলাক বেনিফিচিয়াৰীয়ে ইভিকশ্যন নোটিছ পাব ইয়াত মেনশ্যন আছে। গতিকে অলৰেডি 226টা ফেমিলিয়ে ইভিকশ্যন নোটিছ পাইছে আৰু অল BTCত এইটো হৈছে অসম চৰকাৰৰ ৰাজহ পত্ৰ। এই ৰাজহ পত্ৰত গোটেইখিনি বস্তু ইয়াত মেনশ্যন আছে। চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ গোটেইখিনি জিলা ইয়াত মেনশ্যন আছে। আপোনালোকে কপিখিনি পাই যাব। দ্বিতীয় কথা হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC অঞ্চলত যিখিনি মানুহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে, সেই জেগাত গৈ পেলাই তেখেতৰ যিটো মানে বৰ্তমানৰ পলিটিক্স ৰাজনীতি, তেখেতে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। তাৰ কাৰণ এই কপিটো দেখিছে, ইয়াত 17,407টা ফেমিলি ইয়াত মেনশ্যন কৰা আছে। আৰু এই কপিটো দিছে 8 নৱেম্বৰ 2019 তাৰিখে BTC প্ৰশাসনৰ ফালৰ পৰা। আৰু ইয়াত মেনশ্যন কৰা আছে, তেখেতে এটা কথা বাৰ বাৰ কৈ আছে, হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বা আমাৰ এই UPPL দলৰ একাংশ নেতাই ৰাজনৈতিক পাকচক্ৰত পৰিয়ে কিবা কৈ আছে না কোনটো ধাৰণত কৈ আছে মই ধৰিব পৰা নাই। যদিহে BTCৰ সেই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি প্ৰাক্তন চিফ, তেখেতে প্ৰত্যেকটো জেগাত গৈ এটা বাক্য কৈ আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত BTC অঞ্চলত বসবাস কৰা কোনো এজন মানুহে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যিদিনা ইভিকশ্যন হ'ব পিছদিনা ঘৰ বনাই দিম। প্ৰথম কাউণ্টাৰটো মই দিছোঁ, তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। যিখিনি জেগাত আজিলৈকে BPF চৰকাৰৰ টাইমত হওক বা বৰ্তমান চৰকাৰৰ টাইমত হওক, আজি তাৰিখলৈকে যদি দুই এখন জেগাত ক'ৰবাত উচ্ছেদ হৈছেও, কোনো এখন সংবাদ মাধ্যম বা কোনো এজন লিডাৰে আজিৰ তাৰিখত তথ্য সহকাৰে দেখাব নোৱাৰিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইভিকশ্যন হোৱাৰ পিছত সেই জেগাত উপস্থিত হৈছে। আৰু যদিহে তেখেতৰ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ হৈ ইমান দৰদী আছিল, তেতিয়াহ'লে এই যে 17,407টা ফেমিলি যিটো শপতনামা গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে দাখিল কৰিছে, ইয়াত কিন্তু ৰুল এণ্ড ৰেগুলেশ্যনটো মেনশ্যন কৰিছে 1886 অৰ্থাৎ 1948।
1947 ডিচেম্বৰ মাহৰ 25 তাৰিখে বেল এণ্ড ব্লক যিটো এমেণ্ডমেণ্ট আনিছিল আৰু কাৰ্যকৰী কৰিছিল 1948 26 জুলাই তাৰিখে গোপীনাথ বৰদলৈ ডাঙৰীয়া। অসম চৰকাৰৰ শ্বেতপত্ৰ ইয়াত আছে, 2019 চনৰ শ্বেতপত্ৰ ইয়াত আছে, বিটিচি প্ৰশাসনে দিয়া সেই গোটেইখিনি এভিডেন্স ইয়াত আছে, আপোনালোকে পাই যাব। দ্বিতীয় কথাটো হৈছে তেখেতে যিটো 1 লাখ ফেমিলিৰ কথা কৈছে আৰু 5 লাখ টোটেল ফেমিলি বিটিচিত মানে উচ্ছেদ হ'ব বুলি কৈছে। আচলতে এই ভুৱা প্ৰচাৰবিলাক কৰিব নাপায়। মই স্পষ্টভাৱে ইয়াত সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান সেইটোও আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো ৰায়দান সেইটোও আছে, আগৰ বিটিচি প্ৰশাসনে দিয়া কপিখিনিও ইয়াত আছে। ইয়াত স্পষ্টভাৱে উল্লেখ আছে। আৰু আমাৰ যিটো বৰ্তমানৰ UPPL গভৰ্ণমেণ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, আমাৰ চৰকাৰৰ ইভেকশ্যন পলিচি আমাৰ নাই। কিন্তু এই বস্তুটো হৈছে সুকীয়া, যিহেতু আগৰ চৰকাৰে এফিডেভিট এটা দিছে কোৰ্টত, গতিকে সেই মানে এফিডেভিটৰ ভিত্তিত কিবা এটা ৰায় ওলাই আহিছে। 226টা ফেমিলিক ইতিমধ্যে হাইকোৰ্টৰ নিৰ্দেশ অনুযায়ী ইভেকশ্যন নোটিছ তেখেতসকলে পাইছে। গতিকে মই ভাবোঁ ইয়াৰ বাহিৰে যে দ্বিতীয় কিবা ইভেকশ্যন হ'ব, কিবা হ'ব, মোৰ বিশ্বাস কিন্তু হোৱা নাই। গতিকে এই 226টা ফেমিলি আপুনি যদি আজিৰ তাৰিখত নৈ কৰিব বিচাৰে, হাইকোৰ্টৰ ৰায় নৈ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে যোৱা 24 তাৰিখে তেখেতসকলৰ যিটো বাৰ্ডিক ওলাইছে তাত স্পষ্টভাৱে এটা কথা কৈছে চিফ জাষ্টিছ ডাঙৰীয়াই, যে অহা 24 তাৰিখত অহা 7 তাৰিখৰ আগত বিটিচি প্ৰশাসন আৰু ষ্টেট প্ৰশাসনে ইয়াত এটা শপতনামা দাখিল কৰিব লাগিব। তো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে বিটিচি অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণৰ পক্ষত আছে। 35 লাখ জনসাধাৰণক লৈ তেখেতে কাম কাজ কৰি আছে আৰু অনাগত দিনত কাম কাজ কৰি থাকিব। ৰাইজৰ মাজত একাংশ আমাৰ দলৰ লিডাৰে মই আহ্বান জনাম তেখেতসকলক, আচলতে ভিতৰুৱাভাৱে মুখেদি কোৱা কথা আৰু কাগজে কলমে কি আছে এই বস্তুখিনি চাই লওক। আৰু বিটিচি অঞ্চলৰ মই সংখ্যালঘু ৰাইজৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম, এই লিডাৰসকলৰ মানে ভুল প্ৰচাৰত যাতে আপোনালোকে মানে বেলেগ পন্থা নলয়। আৰু তেখেতসকলৰ যিটো উদ্দেশ্য নিশ্চয় আমি আমাৰ বিটিচি चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन। जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 70022933924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन।